হাই কাজিয়া নকৰো বুলিয়ে মনে মনে
আমি পাপাই একো বেয়া কথা কোৱা নাই নহয়। আমাৰ পাপাই আমাক ঘৰলৈ বন্ধু বান্ধৱী অহাটো একেবাৰে পচন্দ নকৰে। সেইকাৰণে জানা নহয় আমাৰ লগত লাগি থাকে। মই বেয়া কোৱা নাই নহয়। তুমি মোৰ পাপাক প্ৰথম পাইছা আৰু মোৰ পাপাকো ইমান লুকালুকি কৰিলে মই বেয়া পাওঁ। মোৰ পাপাৰ ভাল গুণ বেয়া গুণ তোমাক মই ভালদৰে জানো। মাজনী তহঁতে মোক কিমান জ্বলাবি এজন পিতৃক আৰু কিমান তললৈ নমাবি। পিতৃ মাতৃয়ে সন্তানৰ গৌৰৱ বিচাৰে, আনন্দ বিচাৰে, কিন্তু আন দহজনে প্ৰশংসা কৰাৰ দৰে প্ৰশংসা কৰাটো বিচাৰে। কিন্তু তহঁতৰ পিতৃ মাতৃয়ে গৌৰৱ কৰিব বিচাৰে, কিন্তু তহঁত দুটাৰ কথা বতৰা চাল চলন ইমান অধ্যৱসানে গৈছে যে
ককাইদেউ অজলা এজন সহজ সৰল সঁচা অন্তৰৰ মানুহ, এক কথাত মাটিৰ মানুহ, নাম নুমল। গাঁৱত ডাঙৰ সৰু সকলোৱে অজলা ককাই বুলিয়ে মাতে। এইটো কথা মোৰ দাদা আৰু পাপা খোলা খুলিকৈ নক'বা। কিয়? তুমিতো ক'লাই কেৱল তোমাৰ কথাহে কৈছোঁ। এদিন হ'লেও এদিনতো ক'বই লাগিব। এইবোৰ কথা নাছিলে মই পাপাৰ কথা নকওঁ। দাদাইতো কোনো পধ্যই তোমালৈ মোক বিয়া নিদিয়ে। যিকোনো প্ৰকাৰে অন্য এজনীলৈ বিচাৰি মোক বিয়া দিবলৈ চেষ্টা কৰিব। কিন্তু প্লিজ